যেতিয়া গান গাইছিলে গাচোন একবাৰ ভাল লাগছিলে কুৱাই কুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো থলু 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 নে হিতা দি তোক মই আজি মাতছো কিয় জানো না কিয় মাতছা চেণ্ডেল দুট দিছোন মোক কিয় মাতছা মচোন বহুত দিন আমি এটা ডক্স বনানি তুই জানাই আজি আমি ডক্স এখন বনাব লাগিব দে বানাও আইপিএল আহিছে আইপিএলৰ কাৰণে দেৰ বনাবি লাখ দিছি গো মাৰ দে দে দেৰ লাখ দিছি আৰম্ভ কৰ আৰম্ভ অ ৰন কেমেৰা ৰেডি চশমা তোৰ পিন্ধিলো এই কাটছা না এই আৰম্ভ কৰ ও আৰম্ভ হৈছি অ হৈছে নেকি হয় কওক কোনে কথা শুনিছো আমাৰ কথা লৈ গ'লে আজি আমি কথা পাতিম আইপিএল ক্ৰিকেট মেচ কেনে ধৰণৰ হ'ব এইবাৰ আমি মাতি আনিছো চিএছকেৰ মেইন ব্যক্তিজন নমস্কাৰ নমস্কাৰ আৰু এইবাগে মাতি আনিছো আমি মুম্বাইৰ মেইন ব্যক্তিজন আহিব লাগে নমস্কাৰ হয় কওক বৰ্তমান আমাৰ মাজত উপস্থিত হৈছে মুম্বাই টিমৰ মেইন মানুহজন মুম্বাই ইণ্ডিয়ানছৰ মেইন মানুহ ময়ে আমি বৰ্তমান মেইন মানুহজনক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ আমাৰ কি নাম দিম চিএছকেৰ মেইন মানুহজনক ফুলাম গামোচা এটা ফুলা নাই দু ফুলটো লগে লগে বঢ়িয়া বঢ়িয়া ঐ এখন কি দিছা এখন ফুলাম গামোচা ফুলামত ফুল নাই এখন গামছা নহয় চাবি মই এটা কথা কম খেন মই হৈছো আইপিএলৰ মেইন মানুহ মই কমিটিৰ মানুহ এই মোক দিছা আৰু কেমেৰাটো কাটচোন এই মতা বা লৈ বিলাকে যদি মই কং না তোক দুইটা খান চিচি ইহে তই ৰোহিত শৰ্মা ভাল পাই না তই ৰোহিত শৰ্মা মই ৰোহিত শৰ্মা মোৰ খাস মানুহ ইখান ৰোহিত শৰ্মা দহিতা আছিল পিন্ধা আছিল আগতে ইয়াত দহিতা নালগে মই ইয়াত দহিতা দিওঁ পিন্ধা আছিল বুজি গৈ নাপাৱ তই এন পিন্ধা আছিল সি একদিন পিন্ধি লৈছিল ওচৰতে পাতি দিছিল দহিতা যে দিল্লী দেখলা মোক দিছা মোক পিন্ধা চিএছকে দি আৰচিবি দি আমি চিএছকে নলাও তই মুম্বাই কেমেৰা নহয় এগলা আৰচিবি দিবি আৰু চিএছকে দিবি চিএছকে বুঢ়া ধনীক দিবি গলা আমি কিয় বুঢ়া ধনী গলা মই ইয়াক কোনে বিচাৰি চিহি ল'ব দোকানৰ পৰা বদলি দিম দাদা দে হ'ব দে ৰান কেমেৰাটো চালু কৰা লৈ যাবি কৈছোঁ দিয়ক হয় কওক আমি মুম্বাই টিমৰ মেইন মানুহজনক আমি প্ৰশ্ন কৰিব বিচাৰোঁ এতিয়া আপুনি কওক আপুনি এইবাৰ কেনেহেন প্লেয়াৰ আপুনি চিলেক্ট কৰিব কেনেহেন প্লেয়াৰ হ'ব পিন্ধবা দিয়ক না কি ক'লা আপুনি এতিয়া কেনেহেন প্লেয়াৰ আপোনাৰ টিমত ল'ব পাৰি কি কেনেহেন প্লেয়াৰ মই কম্ফু বান্দাক ল'ম তাৰে উপৰি আমাৰ জুইৰ মানুহ হিটমেন ৰোহিত শৰ্মা আৰু বুম বুমকে গাড়ী চলা বুমৰা বুমৰাই বোলে মাথাত বল মাৰে পাগলা বল মাৰে মাথা ফালি দিব বুমৰা এইবাৰ বুঢ়া ধনীক তালু ছিঙি দিব বুঢ়া ধনী খেলবাই নাপায় আপুনি কেনেহেন প্লেয়াৰ বুঢ়া ধনী 60 বছৰ হৈছে খেলবাই নাপায় মোৰ টিমত গাইজ মই ভাল ভাল প্লেয়াৰ আনিম 1 নম্বৰত আনিম মই কিবা পাঠাৰ ৰাণা নাই কিবা পাঠি ৰাণা আছে বোলে কিবা ডাঙৰ কোৱেশ্যন ডাঙৰ কোৱেশ্যন আমাৰ ঘৰ পাঠাটো আনব হয় না পাঠাটো পাঠি ৰাণা আছে শ্ৰীলংকাৰ আছে পাঠিটো আমাৰ পাঠাটো মায়েক পাঠিটো সেইটো পাঠি ৰাণা আছে ভাজি খাইবলা হয়তো মই হৰেনো যি আকৌ ধৈনীত পাঠিটো মাৰিম সেইটো ঘৰ ৰাণা আছে আমাৰে ৰাণ কাটে তুমি কোন কে থাকা সৰু কবি দে সৰু মাৰা হৈ যাব বুজা পাঠি বুলি ক'ব পাঠিটো তই ইয়াত ওপৰত কওঁ দুটা মে পাঠিটো আমাৰ থালা আছে থালা আছে মনে নাপি উমেশৰ থালা প্ৰশ্ন দিম তাই ক'ব প্ৰশ্ন কবি বেছি নকৰবি দে গৰম উঠিব কৈছোঁ দিয়ক আৰু আপুনি আপোনাৰ টিমত কেনেহেন প্লেয়াৰ ল'ব পাৰি আপুনি কওক ৰাইজক মই পাঠি ৰাণা আনিম পাঠি ৰাণা ডাঙৰ কোৱেশ্যন যে এইটো পাঠি ৰাণা কোন পাঠি ৰাণা হৈছে শ্ৰীলংকাৰ 4 কোটি 50 লাখত কিনছো আপুনি কওক পাঠি ৰাণা কম্ফু বান্দা বুলি কৈছো না কি একলা আমাক মুম্বাই ইণ্ডিয়ানছ একলা আহিলে দেই পাতি থাকে কি কম্ফু বান্দা পাতি থাকে কাক কি ঘণ্টা কথা কয় বড় কমিটি আইপিএল মানে কি জানো না আইপিএল টো বিসিসিআই টিম মাতো মুম্বাই ইণ্ডিয়ানছৰ মেইন মানুহ মই আইপিএলৰ মেইন মানুহ হৈছে থালা আম্বানীৰ বুটাকে মোৰ লগত একেলগে ভাত খাই এখন কৰাউচি আইও মুম্বাই ইণ্ডিয়ানছৰ নেন জাৰো তোৰ কাইছি কাইলে তোৰ কাইছি ৰেন তো কাই কাক কি নিছেতে তে আমাৰ কথা লাগি দিও তই বেগে
আমার দেখো শোনা নেই তই বাগে এই আইপিএল কি আইপিএল লেখেন হ্যাঁ কি আইপিএল ও কো কাহা তুই ওতে বহা ও ই ভাই কি আইপিএল আইপিএল ব্যান আইপিএল আপনি আইপিএল ব্যান কোন মতামত আপনি কওক আপনি কোন আইপিএল ব্যান আপনি কওক আপনি কোন কো পরাইছি এই সিরিয়াস সাবা লাগে না ঠান্ডার বতল ও সিরিয়াস সাবা লাগে না সিরিয়াল সরকার সিরিয়াল সিরিয়াস সাবা লাগে নাম তো কি টিভি মানে সব আইপিএল আপনার নামটো কওক প্রভাবতী মোর নাম হয় ওর প্রভাবতীয় কইছে যে সিরিয়াল আইপিএল বন্ধ করবা লাগে ও কি লাগে ও তো চলি মিস্টার মনে আইপিএল বন্ধ ব্যান কলম তুই ও তো ইয়ে তো খাইছে ও ব্যান এই নাচবি না আইপিএল টিভি আকেন গেল সিরিয়াস সাবা লাগে তো আইপিএল ঠান্ডার দিন বন্ধ করিন যা মরা তুই মই লেখছো যা দিদি কলম মালা তো এই ঠান্ডার দিন আইপিএল কি জানো কলম আইপিএল চাম আমি একলি ঘরে থাকো মই লেখছো বন্ধ হবো চলিটো থাকে কালি চলিটো থাকে চিনামত ও চিনামত। বাপেকা মই বাপেকা লিখি কামৰ পাই বাগাত মই লিখি আইপিএল বন্ধ বল লিখি আইপিএল বন্ধ আইপিএল বন্ধ বল লিখি আইপিএল ব্যান কাট একলা কাট বন্ধ আইপিএল ব্যান আইপিএল ব্যান সহিটো মাৰি দিয়ে একটু সহিটো মাৰি কবাই সভাপতি ইংলিশত না অসমীয়া এই মানে মার উর্দুত মার হ্যাঁ? উর্দুত যাই যাই আইপিএল বন্ধ আপনি মোবাইল টিভি চাবা ও একদম চাবা ঠান্ডা ফোন নম্বর মই খেনালকে ও শুনা শুনা কি লাগে তো তো যায় তো যায় এটা কি তুই কি এত নাই। জাত মু এই ঠকা আছিলে ইখান টক সব চুলু ইখান গম পা ইখান তো নকঙা তো কার কি ঠকা কি মাতে ইলান ঠকা ও রান কি মাতা তুই ও এনে সোমাই গৈছিলে কাচুন কি ঠকা আছিলে কি বুজি কি ঠগা নহয় তুই কিলা মই দেখছো নহয় কিজৰা জিৰা কি আছে পালি গলা মাৰ কি আছে টক সখন লাইভ চলি আছিল তো তহনে কব কান কি পালি গলা মাৰ হল অ কি মানে তন কচোন আছো দে আজি আমি দৰ্শক আজি আমি মাতিবলৈ লৈছো আৰসিবি টিমৰ মেইন মানুহজনক আহিব লাগে চাহৰ কাপোৰ টিম আহি যা একদম অ নমস্কাৰ নমস্কাৰ বা আহে বা আৰসিবি আৰচিবি কোৱাটাৰ হিৰাত হয় আমাৰ মাজত আহি উপস্থিত হৈছে আৰসিবি টিমৰ মেইন মানুহজনক নমস্কাৰ 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 আৰচিবি তোমাৰ মেইন আৰসিবিক নমস্কাৰ দিলা নাই অ কিবা কি হ'ল দে ভাষা কিবা দিব নেকি নাই নাই আপুনি আপুনি কওক এতিয়া আপোনাৰ টিমৰ দিবাৰি কেনে মানুহ ল'ব আৰু চলাটো যে ইমান ধুমা কিয় পিন্ধি এ তোমাক ডাইৰেক্ট বিৰাটে গিফ্ট কৰা ডাঙৰ কোৱেশ্যন যে বিৰাট কোহলি অলপমান স্বাস্থ্য অলপ মোটা হৈছে গিফ্ট দিছে আপুনি কওক আপোনাৰ ঘৰত আহিছিল বিৰাট কোহলি ঘৰত মানে লগ পাই দিব আমি চাহৰ কাপটো নিলাগে তুলছি এ বাপা আৰে চাহৰ কাপ মানে আপুনি এ কওক গামছা কি হ'ল গামছা চামছা দিয়াৰ কথা গামছা মানে গামছা মানে আজি- মানে আপুনিতো ৰোহিত শৰ্মাক ভাল নাপায় অ, নাপাওঁ। তাৰমানে ৰোহিত শৰ্মাই এখন গিফ্ট দি গৈছিল গামছা আচ্ছা। মানে মোৰ টিমত যায় তাক অ। গামছাখন দি দিবা অ, অ। মানে আহিছিল তাৰ কাৰণে মই গামছাখন দি দিলোঁ পাছত গামছাখনৰ অৱস্থা যি আপুনি দেখিলে চখ খাই গ'লা হয় সেইকাৰণে আমি তোমাৰ কাৰণে গামছাখন ৰাখা নাই ৰাখা নাই অ, আৰু আপোনাৰ ভিৰত পাৰিব ডাইৰেক্ট কলি দিয়া চলা আছে অ। গামছা নালগে আৰু চাবি অ। ঠালাই আকৌ জানে আপুনি চাব এতিয়া চাব চালাই দিছি মোৰ এই 28 কৰোৰ দি গৈছে এইগিলা এতিয়া আপুনি চাব দে ৰোহিত শৰ্মাই এনে এখন দুইটা যি চিৰা ৰোহিত হয়, হয়। আপুনি দেখিলে চখ খাই যাব ঠিক কিন্তু এতিয়া বিৰাট কোহলি আপোনাক কেনে ৰোহিত দিলা হয় ভাবকচোন হ'ব মোক একদম বঢ়িয়া সেইকাৰণে আমি আমি ৰাখা নি মানে ৰাখা নাই আমি সেইগিলা হয়তো আমি নাথাকো দৰ্শক আমাৰ দৰ্শক আপুনি কেনে টিমত দিবাৰি মানুহ ল'ব আপোনাৰ টিমত কেনে মানুহ টিম ইবাৰে জব্দ কৰিম চিৰাজ পাগলা বলিংটো ষ্ট্ৰং কৰিম প্ৰথমতে মিয়া মেজিক বুলি কয় তাক মিয়া মেজিক Yes, মিয়া magic. মেজিক কি বা আৰু বিৰাট Magical. আপুনি কওক আপুনি কওক মিয়া মেজিক কি মিয়া খালি নহয় এই বোমা ব্লুজ নেকি নহয় কি আপুনি অ মই আনিম ইয়া বোমা ব্লগ আনিম মই বোমা মানে কি হয় বোমা ব্লগ জানিম আমাৰ এইবাৰ উইল জেক্স আহি আছে চেছকেন মেইন মানুহজন এইবাৰ বোমা বোমা ব্লগ আনিম আপুনি বোমা ব্লক কেনে বিচাৰিব এই এনেকে বজিলে ভুচকে যে চামত পৰো আপুনি কওক কিবা আপুনি বিৰাট কোহলি মই শুনি আছো প্ৰথমতে আপোনালোকৰ কথাখিনি বিৰাট কোহলি লাৰু ভাতে গলো এ লাৰু হাতী ফিল্ডত দেখা যাব না ছাৰ ৰ'ব, দেখা যাব এইবাৰ আমি টিম বানাই আছো এনেকে আপুনি এইবাৰ আপোনাৰ টিমক কেনে হেনকে আপুনি হেৰি টিমটো এইবাৰ আমাৰ পুৰা সাজু হৈয়ে আছে ৰেডি হৈয়ে আছে কেৱল বলিংটো অলপ ষ্ট্ৰং লাগে যিটো এইবাৰ হৈ আছে তো এইবাৰ কাপটোৰ টেনশ্যন নাই আমাৰ তাকে আহি আছে কাপটো এইবাৰ কাপ আহি চালা কাপ নাম আৰচিবি কাপ এইবাৰ আহিব আহিব
আপুনি কওক কেনেকে আহিব আপুনি কওক কেনেকে আহিব মানে চিয়াজকে খাৰে উঠি আহিব আহা তাতে চাহৰ কাপে নাই আৰু কৰবে কাপে চাহৰ কাপ নালগে আমাক আমাৰ ডাইৰেক্ট চাহৰ কাপ পেলা নাই মই মাজৰ আপুনি হে হয় আপোনাৰ আহিব লাগে আৰু কিবা চাহৰ কাপে নে চাহৰ কাপ চাহ খাব লাগছিলে খানে ইচ্ছা খেয়ে দে কাটচোন আরে কিমান দাম কচোন এ চাহৰ কাপ চাহ কি হ'ল চাহ খাব লাগছিল কি চাহৰ কাপ তুমি আৰচিবিত দেখাই দেখ নাই আমাৰ টিচিএস ক্ষেত্ৰত কি খাবা অলপ চাহ অলপ দেৰি অ তুমি চাহৰ কাপ তাতে দেখাই দেখ নাই মনে থাকক আমি ডাঙৰ মানুহৰ কথা মানে চাই আছে কিমান হাইজোৰ মানে চাইছে হাই এতিয়া আপুনি কওক আপোনাৰ টিমক কেনেকে আপুনি ৰেডি কৰিব আপোনাৰ টিমক মোৰ টিম মই পুৰা ৰেডি কৰি আপোনাৰ টিমৰ কাই কথা কৈ পেলাক আপুনি বোমা লগাই আনি আৰু আমেৰিকাৰ পে আনছো আৰু কওক শ্ৰীলংকাৰ পে পাঠিৰ না আনছো আৰু কওক জিতা হল হেল্ল চাহৰ আছে হেল্ল' ও ই আর কি এ নেটৱৰ্ক পোৱা নাই ভালকে হেল্ল' অ দাদা মই ইয়াতে সৰু সুৰা এখন টক শ্ব'ত আহিছোঁ ৰ'ব আমাৰ টিমটোৰ ওপৰত অলপ ফোনটো কাট দাদা হ'ব ৰ'ব অলপ পাছা কৰি আছোঁ আৰু কাটলো মই আমাৰ দাদা আহিছিল ইয়াত ফোন চোন চাইলেণ্ট কৰিছো ভাই কাৰণ কি আমাৰ ভাইটো তুমি পইচাটো অলপ দেৰিকে দিবাই লাগিব তে পইচাটো দিবাই লাগিব পইচা কাপ গোটেই নিম বাৰী আকৌ আহিছে ছিজন কিমান নম্বৰ ছিজন জানে নে নাই বাৰী IPL-ৰ 18 নম্বৰ ছিজন আমি বিৰাট কোহলিৰ জাৰ্চি নম্বৰ 18 হৈ কেনে 18 ঘণ্টাও নপজা 18 নম্বৰ ছিজন খালাভৰে ৰিজন নহয় কোহলিভৰে ৰিজন হ'ব তোমাক পইচা মই দিম এই টেবুল ফিডিং যাওঁতে ভালকে টক চকন কৰ যেন বহুত দেৰ লাখ গুছে মোক কমিছে না তুমি ভালকে কৰ আৰু কি না খেলাখন আমি একেলগে চাম খেলা চাব নৰে না বাৰী টিভিটো লগে না মইতো ডাইৰেক্ট তাতে থাকিম না ইয়াৰ লগত নাচং আমি মই ফিল্ডতে থাকিম না বদে ৰাইজে গম পাইছি ইয়াৰ লগত নাচং আমি গম পাইছি দেখো ইয়াৰ লগত নাচং আমি গম পাইছি দে তুমি দা আৰু মই এটা কথা শুনছো বোলে কিবা বোলে মহিলা এজন আহিছিলে তে এজনী মহিলা বাকি মহিলা কিয় সেই টাইমত কিয় নামাতি কেমেৰা কাম কৰা দি কিমান হয় এক্টৰ নাকি খবৰ এক্টৰ চাইডলে চাইড ৰাখৰ ইচ্ছা ৰ কেমেৰা কাম কৰা দি তোমাৰ কেমেৰা লগত কেমেৰা কাম কৰা কেমেৰা অনি আছিল নেকি এতিয়া আপোনালোকতো কলা কেনে টিমক কেনেকে ৰেডি কৰিব মোৰ টিম একদম গুলি হৈ আছে পাকুবাৰ আপোনালোকৰ এই চৌৰ খবৰ কাৰণে কোনোবা আছে নেকি আপোনালোকে কোনোবা টিমৰ মানুহ লৈ আহিছে নেকি মোৰ টিমৰ মানুহ আছে বাহিৰত এটা আপুনি শ্ব' কৰিব নেকি আপোনাৰ তো শ্ব' কৰিব নেকি এটা মোৰ একলা সোমাব মইয়ে যে আহিছো কিবাকে শ্ব' কৰিব নেকি কৰিম এটা কৰিব নেকি যাওক আপোনালোকৰ টিমৰ দুইজন ব্যক্তিক শ্ব' কৰক মন যায় চাহ খাই আছে তাহোন বাহিৰত আহি আছে আগতে ইয়াকে কৰবা দিওঁ নাই আপুনি দহটাক লৈ আহক অকলকে যাওক এই নহয় ৰ'বকচোন যাম ৰ'বক আমি যাম ৰ'বক দেই মই যাম লৈ আহক আপোনালোকৰ আৰু ধৰক আমি বৰ্তমান আমাৰ CSK আৰু RCBৰ টিমৰ খেলুৱৈ দুজনক শ্ব' কৰিবলৈ অনুৰোধ জনাইছোঁ অৰে নদাই কথা বল গেছি খুৰা যাওক দিব আৰু আমাৰ এইভাগে RCBৰ খেলুৱৈজনক আহিবলৈ অনুৰোধ জনাইছোঁ আপুনি নেকি পাঠা নাটো আপোনাৰ এইবাৰী আপুনি কেনেকৈ সাজু হৈছে এইবাৰী ক'বনে অলপ আপুনি কওকচোন কেনেকৈ সাজু হ'ব মই পাঠিৰে না গতিকতে মই অসমীয়া ভালকৈ বুজি নাপাওঁ অলপ হিন্দী ক'ব আপুনি হিন্দী আমাৰ পাঠি নাই হিন্দীত ক'ব আপোনালোকে শুনক আপুনি হিন্দী কওক মই যিটো পাঠাৰী না গতিকতে মই এইবিলাক যিবিলাক বস্তু আপোনালোকে বিচাৰিছে মই এইবিলাক ভাল নাপাওঁ আৰু মই কমলা কৰি হয় দুখক এইবাৰ আমাৰ CSK টিমৰ খেলুৱৈজনে ভংলা কৰি দিব আৰু ভংলা কৰাটো খাটাং আপুনি কওক আপোনাক বোলে ভংলা কৰি দিব পাঠি নাই আপুনি কওক আপোনাৰ প্ৰথম নামটো কওক পাটিদাৰ হয় পাটিদাৰ আহি উপস্থিতাৰ আপুনি কওক আপুনি এইবাৰ কেনেকৈ সাজু হৈছে আগৰবাৰ 20টা বলত হাফ সেঞ্চুৰী এইবাৰ 6টা বলত হাফ সেঞ্চুৰী 2টা বল নবল থাকোঁতে আমি বৰ্তমান বেছি কথা নকওঁ মই গেলো মোৰ সময় নেই নোৱাৰে ক্ষমতা নাই আমি আমাৰ CSKৰ মেইন মানুহজনক আমাৰ তেওঁৰ খেলুৱৈজনক লৈ যাব দাদা অনুৰোধ জনাইছোঁ মোৰ প্লেয়াৰজনক কি ক'লে ন ইমাত্ৰ উঠি গুচি গ'ল যে কি হ'ল আপোনাৰ চিট আপোনাৰ প্লেয়াৰজন কিয় গুচি গ'ল মই ক'বাই নাপালোঁ বাহিৰ একো চয় কৰিব নাপালোঁ ডাঙৰ মানুহ একলা সৰু সৰু মই কৈছোঁ আহিবা নাই নকৰে মোৰ মানুহটো কি কৰলা আৰু কাটচোন কৈছোঁ
গামছা পিন্ধিছি সি দুইটা দিছি না এই দুইটা বান্ধি যি গা ধুবা আছিল দেচোন মই খেলি দিলো হে বংলাতকে মোৰ চাহ খাই ক'ব এতিয়া এতিয়া ক'ব এই গাধুবা আছিল মই মাৰো গা ধুবা আছিল মই ওচৰতকে খেলি দিলো ট্ৰেইন প্ৰথম ল'বি আৰু তই কি ক'ম জানা অঁ। তোক কিছু মাৰি বুজা নাই যি লেভেল আছে না সি যিটো চলাৰ দাম পিন্ধিবি সেই অন কৰ যে আপোনাৰ যে এই খেলুৱৈজন দুইটা পিন্ধিছে সেই কাৰণটো আপুনি কওকচোন ৰাইজক এতিয়া কাৰণটো মানে সেই পাঠিৰ নাই গা ধুবা গৈছিল গা ধুবা ওলাওতে গা ধুবা গৈছিল গা ধুবা যাওঁতে মই ক'লো কি যে এতে এখন মিটিং হৈছে তই যেনে তেনে যাব লাগে মোক ফোন মাৰলা ফোন মাৰোঁতে মই ক'লো কি তাতে মিটিং আছে তই এখন যা তই পৰাতকে যা তাৰপিছত এই ফ্লাইটত উঠি এই দহিতাখন পিন্ধিয়ে গুচি সেই বেজে গুচি সেই বেজে গুচি আহিলা। হয় দৰ্শক গা ধুবা ওলাওতে পাঠিৰ আনাক দাঙি লৈ ট্ৰেইনত বহাই ইয়াত উপস্থিত ইয়াত উপস্থিত ডাঙৰ কোৱেশ্যন মোৰো মানে প্ৰেক্টিচ কৰি আছিল প্লেয়াৰজনে এই CSK বলাৰক খাবৰ কাৰণে প্ৰেক্টিচ কৰি আছিল আমাৰ প্লেয়াৰ দেখা নাই দহিতা পিন্ধি আহি গৈছে এইটো কাম নাই অকাত নাই অ কি কৈছে ভংলে দিব বুলি কৈছে ভংলে দিব আমাৰ এটা হলকে যাব ইয়াৰ CSK বোলে ভংলে দিব ভংলে দিব ফিল্ডত দুটা হলকে আপুনি যাব কওক আপোনাৰ প্লেয়াৰে কি কৰিব অ, কি কৰি আছে ভংলে এতিয়া দিব। আমাৰ প্ৰেক্টিচ কৰিব আৰু গেলে কি কৰি আছে বোলে আমাৰ বলাৰে ভংলে দিম বুলি কৈ গেল এক অভাৰতে হাফ সেঞ্চুৰী বোলে প্ৰেক্টিচ কৰিব লাগে আমাৰ প্লেয়াৰে বাগাত দি আছে আমাৰ প্লেয়াৰ টেনচন বাগান কথা যাব ভংলে দিব টেনচন ল'ব লাগে বাকাত দি আছে যিটোৱে ন মই এতিয়া মোৰ টাইম নাই মোৰ সময় নাই মোৰ ফ্লাইট আছে মই যাব লাগে ভয় কৰছি মোৰ ফ্লাইট আছে যাব লাগে কথা হয় কওক আজি আমাৰ যিমান যি নহওক কিয় RCB বাৰ জিতব RCB RCB মেইন ব্যক্তিজনে কৈছে RCB বাৰি জয় হ'ব আপুনি কওক আপুনি কি কৰিছে RCB আপুনি চকু দিছে নেকি মেখলা চাদৰ শাৰী দৰ্শক আপুনি আকৌ আপোনালোকে এতিয়া শুনি আছে RCB বাৰি জয় হ'ব নে CSK জয় হ'ব পাঠিৰে নাই ভংলে দিব RCB RCB কাপ দেখাই নাই বেছি কথা কৈ আছে এই ই বেছি দেখি আছে হয় কিন্তু মাৰামাৰি হৈছে কি গুণ্ডাগিৰি মেখলা চাদৰ শাৰী CSK সাপোৰ্টাৰ অৰ্ধনাৰী একলা ভাঙি বন্ধ কেমেৰা কৰিম নেকি আজি নিউজটো এইখিনি আছিল আৰু নেক্সট টকছত আমি লগ পাম যাওঁ দে